দীঘলী পুখুৰীৰ গছ কটা ঘোৰ বিৰোধী কৰাৰ বাবে জুবিন দাক হত্যা কৰিলে নেকি হিমন্ত, অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমৰ ৰাইজৰ হিয়াৰ আমঠু আছিল জুবিন দা, য'ত গৈছিল লাখ লাখ মানুহ তাৰ লগতে গৈছিল। এনে পৰিস্থিতিত হৈছিল CM বা PM আহিলেও ইমান মানুহৰ সমাগম হোৱা নাছিল। দীঘলী পুখুৰীৰ গছ কটাক লৈ জুবিন দাই কৰা মন্তব্যবোৰ এবাৰ শুনক। মই একো প্ৰতিবাদ নকৰোঁ, মই কথা কওঁ বছ, মোৰ কথা শুনিব লাগিব। যদি নুশুনে মই জেং কৰিম, কথাটো সেইটো। মিনিষ্টাৰ MLA আহে, যিমান মানুহ হয়, মই যেতিয়া যাওঁ তাতকৈ বেছি মানুহ হয়। ডোণ্ট গ' ফৰ ইট। সেইটো BJP চৰকাৰ হওক, কংগ্ৰেছ হওক, আই ডোণ্ট কেয়াৰ। কথাটো হ'ল আমি এইটো বিচৰা নাই, ইউ কেনট ডু ইট। যোনে CM নহওক, যোনেই PM নহওক, মই সদায় আছোঁ, মই গছ ৰক্ষা কৰি আছোঁ, গছ ৰুই আছোঁ। আমাৰ গোটেই ফেন ক্লাবে আমি প্ৰত্যেক বছৰ আমি 5000 গছ ৰুওঁ। সেইটো চাই গভৰ্ণমেণ্টে নোৰোৱে। য'ত গছ লাগে তাত গছ কাটি আছে, য'ত গছ নালাগে তাত গছ ৰুই আছে। আমি ভিখাৰী নহয় কিন্তু। We have land, we have trees, we have hills, we have rivers, we have everything. Talk to me. এনে মন্তব্য শুনি আপোনাৰ মনত প্ৰশ্ন নহয়নে বাৰু? সমগ্ৰ ঘটনাৰ লগত বৰ্তমানৰ শাসকীয় চৰকাৰ জড়িত আছে বুলি। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ইয়াতেই যেন জল জল পট পট। জুবিন দাই কৈছিল দীঘলী পুখুৰীৰ গছ কটাৰ পিছত মোক কাটি দিলেই হ'ল। মই সেইটোৱে কৈছোঁ, গোটেই গছবোৰ কাটি দিয়া বঢ়িয়া, তাৰপিছত লাষ্টত আহি মোক কাটি দিলেই হ'ল। মোক কাটি দিলে মানে বেছি পইচা পাব। এই মন্তব্যৰ পাছতেই চলিছিল নেকি জুবিন দাক হত্যা কৰাৰ পৰিকল্পনা? নহলে কিয় জুবিন দাৰ মৃত্যুৰ পিছত দীঘলী পুখুৰীৰ গছ কটাৰ প্ৰতিবাদ কৰিবলৈ গৈ আটক হ'বলগীয়া হৈছিল? গছ কটাৰ বিৰোধিতা কৰাই কাল আছিল নেকি জুবিন গাৰ্গৰ বাবে? নহলে কিয় জুবিন গাৰ্গৰ সপোন ভৰিৰে মোহাৰি দীঘলী পুখুৰীৰ গছ কাটি পেলাইছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰতিজ্ঞাবদ্ধ হৈছিল যে জুবিন গাৰ্গৰ হত্যা কৰি হলেও দীঘলী পুখুৰীৰ গছ কাটিম বুলি। নহলে কিয় জুবিন দাৰ মৃত্যুৰ এটা সপ্তাহ পাৰ নহওঁতে কাটি পেলাইছিল দীঘলী পুখুৰীৰ গছ? এই বাতৰিত থকা চৰকাৰ বিৰোধী শব্দবোৰ পূৰ্বৰ এই বাতৰিৰ কমেণ্টৰ পৰা তুলি ধৰা হৈছে। মই ইংলিছত কৈছোঁ, কাৰণ বেছিভাগ আমাৰ চৰকাৰৰ বেছিভাগ মানে ইংলিছ নাজানে। ইংলিছটো শিকি লওক প্ৰথমতে, দেন ইউ টক টু মি ৰাইট। Yes, that's it. এইটো ভুল কথা, এইটো ভুল, এইটো ভুল, এইটো ভুল, এইটো বাৰে বাৰে ভুল। মুখ্যমন্ত্ৰীয়ে যিটো পোষ্ট দিছে ফেচবুকযোগে ৰিভিউ কৰিম বুলি কৈছে এই বিষয়টোক লৈ পেলাই, সেইটো গোটেই কথাটোক লৈ পেলাই আপোনালোক আশ্বস্ত নহয় নেকি? মই নাজানো কি কৈছে। গছ থাকিলে চৰাই আহিব, যদি গছ নাথাকে ফ্লাইঅভাৰত চৰাই নাহে। এতিয়া মোৰ ষ্টুডিঅ'তে চাব, এইটো উদাহৰণ। তাত ৰাতিপুৱা কাউৰী, শালিকা, কপৌ, চুটি শালকি, ঘনচিৰিকা মোৰ এনে কাণৰ কাষেদি পাৰ হৈ যায়। এতিয়া বাদুলি আহিছে ৰাতি, কাৰণ মই জামাইকান চিৰি এটা ৰুই দিলোঁ। এতিয়া ৰাতি চব বাদুলিবিলাক আহে, মোক পাত্তাই নিদিয়ে। মানে মই কোন জুবিন গাৰ্গ, তাতে আহে কিন্তু ৰাতি। মই তাত সেইকাৰণে লাইট দিয়া নাই, কাৰণ লাইট দিলে তাহাঁতি গুচি যাব। চ' দিজ আৰ লাইক ভেৰি চাইণ্টিফিক থিংছ, ইউ হেভ টু ন' ইট scientifically and from your brains. প্ৰথম কথা, from your brains. It's এনেই আৰু গছ এবাৰ ৰুলোঁ, তাক কাটি দিলোঁ, ইটছ নট চাইণ্টিফিক। ক'ত গছ কাটিছোঁ, ক'ত কেনেকৈ কি কৰিছোঁ, এইটো চাব লাগিব। এইটো মইতো 32খন দেশ ঘূৰিছোঁতো, 32 countries. I've seen it there. কোনে কেনেকৈ কাম কৰে